এই মুহূৰ্তত দিব বিচাৰিছোঁ এটি বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তৰ এটি বিগ ব্ৰেকিং নগাঁৱত নিশা নগাঁও কঠীয়াতলী চিংৰাপতি ড্ৰাগছ সৰবৰাহক লৈ উত্তপ্ত পৰিস্থিতি। আঞ্জুমা খাতুন নামৰ এগৰাকী মহিলাই গাঁওখনত দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছিল ড্ৰাগছ আৰু গাঞ্জা। স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ অভিযানত আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকী বাসগৃহৰ পৰা ৩৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ৭৫০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰে। তাৰ পাছতে স্থানীয় ৰাইজে ড্ৰাগছ সেৱনকাৰীকেইটাক দৌৰাই ধৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। পুনৰবাৰ জনাইছোঁ, নগাঁৱত কঠীয়াতলী নিশা চিংৰাপতি ড্ৰাগছ সৰবৰাহক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আঞ্জুমা খাতুন নামৰ এগৰাকী মহিলাই দীৰ্ঘদিন ধৰি গাঁওখনত চলাই আহিছিল ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায়। কঠীয়াতলী আৰক্ষীয়ে গোপন সূত্ৰৰ প্ৰম খেদি মহিলাগৰাকীৰ বাসগৃহৰ পৰা ৩৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ৭৫০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে বুলি জানিব পৰা গৈছে। আমাৰ জেগা নিজ কঠীয়াতলী চিঙিয়াপতি গাঁৱত এই মানুহগৰাকী অহাৰ পিছত ফাৰ্ষ্টতে তেওঁ ভাঙৰ বেপাৰ ল'লে। লৈ পেলাই তেওঁ ৩ মাহ নে ১.৫ মাহ নে ২ মাহ জেল খাটি আহিলে তেওঁ তাৰ পৰা আহি লৈ পেলাই কৈছে যে ভাংহে ধৰিছে, মই এতিয়াৰ পৰা ড্ৰাগছ বেচিম, ইয়াত কোন মাইকেলাল আছে মোক ধৰিবৰ কাৰণে, মই এবাৰ চাই ল'ম। তেনেকে কৈ এই গাঁৱত এই দুখীয়া ৰাইজে গোটাই দিন চাহ বাগানত পথাৰত কোৰ কটাৰী মাৰি মানুহৰ ঘৰত হাজিৰা মজুৰি কৰি আনি গধূলা পৰত ড্ৰাগছত মগ্ন হৈ চাব লাইন কে লাইন। এতিয়া আমাৰ কথা হৈছে ৰাইজৰ আমাৰ সন্মতি এটাই, আমি এইটোৱে বুজি পাওঁ যে মহামান্য আদালতৰ জৰিয়তে যে এই মানুহ ঘৰ আমাৰ ইয়াৰ পৰা উঠাই দিয়াটো আমাৰ অতি প্ৰয়োজনীয়। নহলে এই মানুহজনীয়ে আমাৰ এই উঠি অহা প্ৰজন্মখিনি যি ধ্বংস কৰিছে, বুকু খালী হৈছে মাক বিলাকৰ আৰু ধন টকা পইচা নষ্ট হৈছে মাক বাপেক বিলাকৰ। ৰাতি আমি চোৰৰ ঘৰত শুব নোৱাৰো, দিনত দাচ কিনে গধূলা হলে খাই লৈ পেলাই অকমান পিছতে শুনিব আৰ ঘৰত চোৰ, তাৰ ঘৰত চোৰ, আৰ ঘৰত গৰু ৰছী কাটি দিলে, তাৰ ঘৰত ডেক্সি বাচন লৈ গল, কাৰোবাৰ চচপেন চুৰি কৰি লৈ গল, চব তাত জমা। কাৰোবাৰ মুৰ্গী নাই, কাৰোবাৰ গৰু নাই, কাৰোবাৰ ছাগলী নাই, কাৰোবাৰ চাউলৰ বস্তা নাই, কাৰোবাৰ দুটা ল'ৰা আপোনাৰ ইয়াতে মানে সিহঁতৰ ঘৰত সদায় ড্ৰাগছ বেছি থকাৰ পিছত মানে আপোনাৰ আজি আমাৰ বিজেপি পাৰ্টীয়ে তাতে চিঙৰাপতি ৰখি থকা অৱস্থাত মানে দুটা ল'ৰা ইয়াৰ পৰা ড্ৰাগছ লৈ যাব লৈছিলে। যাব লওঁতে তাৰপিছত সিহঁতে তাতে ধৰি পেলাই তাহাঁতৰ লগত ড্ৰাগছ পালে। পোৱাৰ পিছত সিহঁতক সুধিলে যে ক'ৰ পৰা লৈছ, তাৰপিছত এইটো ডিমাপুৰী বুলি কয় আৰু ডিমাপুৰৰ পৰা আহা, এনে নামটো কি গম নাপাওঁ, অৰিজিনেল ডিমাপুৰী বুলি চবে চিনি পায় আৰু। তাই ক'লে যে ডিমাপুৰীৰ পৰা লৈছে আৰু। তাৰপিছত আছিয়া বুলি কয় নেকি মানুহজনীৰ নাম, ডিমাপুৰী বুলি কয়। তাৰপিছত আমাৰ বিজেপিৰ ল'ৰাকেইটা আহিলো, আহি পেলাই তাৰপিছত ছাৰক ফোন কৰিলো, ফোন কৰাৰ পিছত ছাৰো আহিলে। লগলে ছাৰ অহাৰ পিছত ছাৰ আহি পেলাই ইয়াত তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত আৰু ড্ৰাগছ ওলাইছে ইয়াৰ পৰা।